হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আজি মই ৰাতিপুৱা সময়তে ভাবিছোঁ নাস্তা এটা বনাওঁ আৰু নাস্তাত আজি আমাৰ স্পেচিয়েল ৰেচিপি হয়, সেইটো হৈছে উপমা। আৰু উপমা ৰেচিপিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু কেনেকৈ বনাইছোঁ সেইটো মই আপোনালোকক সম্পূৰ্ণৰূপে শ্বেয়াৰ কৰিম। আপোনালোকে চাই যাব আৰু লগতে আমাৰ এই চেনেলটোক আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে চাই পেলাই গুচি যায় কিন্তু ছাবস্ক্ৰাইব নকৰে, তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। চ' আহক আজি আমি আমাৰ ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। ৰেচিপিটো বনাবৰ কাৰণে আমি যিখিনি সামগ্ৰী লৈছোঁ এইখিনি আপোনালোকে চাই যাওক আৰু আপোনালোকৰ মনৰ ইচ্ছা যিখিনি পাচলি লাগে আপোনালোকে দিব পাৰে। আপোনালোকে গাজৰ মটৰো দিব পাৰে আৰু মই এই ৰেচিপিটো একেবাৰে কম তেলত বনাম, সেইটো কাৰণে মই প্ৰথমতে এইখিনি বস্তু দি লৈছোঁ। ইয়াত আছে দাইল অকণমান, তাৰপিছত জালুক আৰু গৰম মছলা অকণমান। তাৰপিছতে মই তেলত সৰিয়হ দি দিম। সৰিয়হ দিওঁতে কিন্তু আপোনালোকে চাব সৰিয়হ গুটিখিনি তেলত পৰাৰ লগে লগে গুটিখিনি বৰ বেছি ফুটি আহে, সেইটো কাৰণে অকণমান ছাইড হৈ ল'ব আপোনালোকে। মই ইয়াত বগা সৰিয়হ দিছোঁ, আপোনালোকে ক'লা সৰিয়হ ব্যৱহাৰ কৰিব পাৰিব। মানে সৰিয়হ দিলে টেষ্টটো অকণমান মজা লাগে, সেইটো কাৰণে খুব বেছি টেষ্টি লাগে, সেইটো কাৰণে আমি সৰিয়হটো দিছোঁ। তাৰপিছতে আমি ইয়াত আমাৰ যিখিনি কাটি থোৱা কাজু বাদাম আছিলে, কাজু বাদামখিনি দিলোঁ আৰু লগতে আমি নৰসিংহ পাতখিনি দি দিলোঁ আৰু খুব গুটিবোৰ ফুটি আছে। লগতে মই তাত জলকীয়াও দিছিলোঁ 2টা আৰু ইয়াত মোৰ নিজৰ ভালপোৱা হিচাপে আপোনালোকৰ অপশ্যনেল হয়, আপোনালোকৰ চয়াবিন যদি দিব মন যায় বিন দিব পাৰে, কিন্তু এইটো অপশ্যনেল হয়। যিখিনি বস্তু আপোনালোকে চব্জি হিচাপে ইউজ কৰিব এইখিনি অপশ্যনেল হয় টোটেলি। আৰু ইয়াত পিঁয়াজ দিছোঁ মই, পিঁয়াজখিনিও অলপমান হেৰি কৰি ল'ম, লৰাই ল'ম তেলত যাতে অকণ মিক্স হৈ যায়। আৰু কেঁচা চব্জিখিনি অকণমান সিজোৱাৰ পিছত মানে এইখিনি মছলা চব্জি বুলি ক'ব লাগে, মছলা চব্জিখিনি অকণমান সিজোৱাৰ পিছত মই ইয়াত আদা নহৰু পেষ্ট অকণমান দিছোঁ, কাৰণ এইটো পেষ্টটো দিলে মানে যিটো উপমা বনোৱা হ'ব উপমাৰ টেষ্টটো খুব ধুনীয়া হয়। আৰু লগতে মই নিমখ অকণমান দিছোঁ, আমাৰ নিমখ বেছি খোৱা নহয়, আপোনালোকৰ একৰ্ডিং নিমখটো ইউজ কৰিব পাৰে। তাৰপিছত মই অকণ ভালকৈ লৰাই ল'ম। ইয়াত মই যিটো হেৰি দিছিলোঁ, এইটো কি বুলি কয়, জালুক গুটি দিছিলোঁ। জালুক গুটিটো পিছত যেতিয়া মুখত পৰে কিন্তু খুব ভাল লাগে। ইয়াত মই আলু, তাৰপিছত দাংবডি আৰু মটৰ আৰু লগতে ইয়াত মই পটল এটা মই কাটি পেলাই মই চব্জি লৈছোঁ। আপোনালোকে অন্যান্য ধৰণৰ আপোনালোকে ভালপোৱা ইয়াত চব্জি ল'ব পাৰে। সেইখিনি অকণমান ফ্ৰাই হয় মানে অকণ কোমল নিচিনা যেতিয়া চব্জিখিনি সিজি যায় তেতিয়া আপোনালোকে চাব, চেক কৰি চাব এবাৰ যে বস্তুখিনি পূৰা ধুনীয়াকৈ সিজিছে নাই, কাৰণ নিসিজাকৈ আপোনালোকে অন্য কিবা দি নিদিব। তাৰপিছতে মোৰখিনি সিজাৰ কাৰণে মই ইয়াতে বিলাহী দি দিছোঁ, কাৰণ বিলাহীটো সিজোঁতে বেছি সময় নালাগে ন, সেইটো কাৰণে বিলাহীখিনি একেবাৰে মানে আপুনি একেবাৰে সিজি যোৱাকৈ একেবাৰে গলি যোৱাকৈ আপোনালোকে সিজাব নালাগে, অকণমান কোমল হ'লে হৈ যাব মানে, কাৰণ পিছত আমি যেতিয়া উপমা বনাওঁতে পানী ইউজ কৰিম তেতিয়া পূৰা সি গলি যাবই। এই দেখিছে আপোনালোকে, মই আপোনালোকক আলু এডোখৰ টুকি দেখাইছোঁ, ধুনীয়াকৈ গুৰি হৈ গৈছে আমাৰ, মানে পূৰা সিজি গৈছে। এনেকৈ আপোনালোকে এবাৰ চেক কৰি ল'ব, কাৰণ চুজিখিনি দিয়াৰ আগতে এবাৰ চেক কৰি ল'লে ভাল থাকে। আমাৰ কিমান কম তেলত আমি বনাইছোঁ আপোনালোকে দেখিলে। এতিয়া মই চুজি দি দিছোঁ, আপোনালোকৰ দৰকাৰ হ'লে চুজিখিনি আগতীয়াকৈ ভাজি ল'বও পাৰে। মই ভজা নাই, মই ডাইৰেক্ট কেঁচা চুজি দিছোঁ আৰু ইয়াতে অকণমান সময় মই ফ্ৰাই কৰিম, তাৰমানে এইখিনিৰ লগতে মিক্স কৰি অকণমান সময় সিজাই ল'ম পানী দিয়াৰ আগতে। ছাইডবোৰত অকণমান লাগি যায়, সেইটো কাৰণে আপোনালোকে ইমান টেনশ্যন ল'বলগীয়া একো নাই, ভালকৈ খালি লৰাব অকণমান কালাৰ অহালৈকে। দেখিছে কালাৰ আহি গৈছে আমাৰ অলৰেডি, আৰু এতিয়া আমাৰ ৰাইট টাইম হ'বগৈ আৰু যে আমি পানী ঢালি দিব পাৰিম। দেখিছে কালাৰ আহিছে, কিন্তু এইটো সময়ত মানে আপোনালোকে খুব বেছি লৰাই থাকিব লাগিব, নহ'লে তলত লাগি যাব পাৰে। তাৰপিছতে আমি ইয়াত গৰম পানী দি দিছোঁ,
পানীত দিওঁতে আপোনালোকে চাব, আপোনালোকে যদি অকণমান জনজনীয়াকৈ খাবলৈ মন যায় তেনেহ'লে আপোনালোকে পানীটো ইমানতে থৈ দিব। আৰু যদি অকণমান মানে বেছি কোমল কৰি খাবলৈ মন যায় তেনেহ'লে আপোনালোকে পানীটো অকণমান বেছি দিব। মানে এতিয়া হালোৱা বনাওঁতে আমি যেনেকৈ বনাওঁ এইটো মেথডত আমি এতিয়া বনালে হ'ব। পানী দিয়া যিটো টাইম, সেই টাইমিংটো মানে সেইটো হিচাপত, সেইটো আপোনালোকে চবেই জানে যে কাৰোবাৰ যদি ডাঠকৈ খাব মন গৈছে ডাঠকৈ, কাৰোবাৰ জনজনীয়াকৈ খাব মন গ'লে জনজনীয়াকৈ খাব পাৰিব। ইয়াত পূৰা সময় অকণমান লৰোৱাই পেলাই ধুনীয়াকৈ একেবাৰে গেছটো কমাই দিব লাগিব, যাতে যিখিনি চুজিখিনি ভালকৈ যাতে সিজি যায়। সেইটো হিচাপে এয়া দেখিছে মই অকণমান বেছি পানী দিয়াৰ কাৰণে অকণমান কোমলটো বেছি হৈছে মোৰ ভাগৰ। এতিয়া ফাইনেলি আমি অকণমান গাৰ্নিছ কৰিম। ইয়াত মই দেখিছে ধনিয়া পাত দিছোঁ, তাৰপিছত মই জলকীয়া দিছোঁ, কাৰণ উপমাৰ লগত জলকীয়া খাই খুব ভাল লাগে। মোৰ নেমু নাছিলে, নেমু হ'লেতো আৰু ভাল লাগে। আৰু লগতে মই ইয়াত টমেটো চচৰ পলছ এটা দি দিছোঁ, কাৰণ এইখিনি মিক্স কৰি পেলাই খাবলৈ খুব ভাল লাগিব। আপোনালোকে এবাৰ খাই চাবচোন। লগতে আজি ৰাতিপুৱা মই যেতিয়া খোজকাঢ়িবলৈ গৈছিলোঁ তেতিয়া মই কিবা এটা বস্তু দেখিলোঁ। গাড়ী এখনত দুখনকৈ গাড়ীত আহিছিলে মোৰ ঘৰৰ সন্মুখতেই, কিন্তু মই বস্তু এটা কি নিলে মানে গাড়ীয়ে মই ধৰিব নোৱাৰিলোঁ। আপোনালোকে যদি চিনি পায় তেনেহ'লে মোক ক'বচোন। এই চাওক আহি আছে, ইয়াত আচলতে কি বস্তু আছিলে মই একো ধৰিব নোৱাৰিলোঁ। বহুত ডাঙৰ ডাঙৰ হয়, চাব আপোনালোকে যদি চিনি পায় তেতিয়াহ'লে মোক জনাব কমেণ্টত। আৰু লগতে আমাৰ এই চেনেলটোক আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব, যাতে আমি আগবাঢ়ি যাবলৈ পাৰোঁ আমাৰ এই চেনেলটোক লৈ পেলাই, কাৰণ আপোনালোকৰ মৰম আৰু আশীৰ্বাদে আমাক আগুৱাই নিয়ে। চ' আজিলৈ ইমানেই। আপোনালোকে খালি এইটো কি বস্তু আছিলে এইটো ক'বলৈ আপোনালোকে নাপাহৰিব। চ' আজিলৈ বাই বাই।